নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে এনেধৰণৰ ফটো কিদৰে এডিট কৰিব অতি সহজে আপোনালোকৰ মোবাইল ফোনতে অতি সহজে আপোনালোকে এডিট কৰিব পাৰিব। বলক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাওঁ, যদি এতিয়ালৈকে আমাৰ ভিডিঅ'টো এটা লাইক কৰা নাই, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ পৰা ফটো ৰুম এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব, নহ'লে মোৰ ডেছক্ৰিপশ্যনত ডাইৰেক্ট এপছটো লিংক পাই যাব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেদৰে আহিব। এনেদৰে পিছত আপোনালোকে ষ্টাৰ্ট ফ্ৰম ফটোত আপোনালোকে ক্লিক কৰিব। ষ্টাৰ্ট ফ্ৰম ফটোত ক্লিক কৰাৰ পিছতে আপুনি যোনখন ফটো এডিট কৰিব বিচাৰে সেই ফটোখন আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত এনেদৰে আহিব। অলপ সময় এনেদৰে থকাৰ পিছত আপোনাৰ যিটো বেকগ্ৰাউণ্ড হয় ফটোৰ বেকগ্ৰাউণ্ড, সেই বেকগ্ৰাউণ্ডটো আপোনাৰ চেঞ্জ কৰি দিব। চেঞ্জ মানে ৰিমুভ কৰি দিব, আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব। অলপ সময় আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছতে আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ যাব। আপুনি অলপ টাইম ৱেইট কৰি দিব। ৱেইট কৰি দিয়াৰ পিছতে আপোনাৰ ফটোৰ বেকগ্ৰাউণ্ডটো অট'মেটিক ৰিমুভ হৈ যাব। চাওক এতিয়া মোৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো অট'মেটিক ৰিমুভ হৈ গৈছে। আৰু যদিহে আপোনালোকে ফটোৰ বেকগ্ৰাউণ্ডটো কিবা কালাৰ ৰাখিব বিচাৰে তেন্তে আপোনালোকে চাওক ইয়াত আছে হোৱাইট, ব্লেক এনেকৈ আছে। আপোনালোকে যিটো কালাৰ আপোনালোকক ভাল লাগে সেই কালাৰটো আপুনি ৰাখিব পাৰে। চাওক তলত আছে প্ৰফাইল পিক্স। আপোনালোকে ইয়াতো যদি কালাৰটো আপোনাৰ ভাল লাগিছে তেন্তে আপুনি এনেদৰেও ৰাখিব পাৰে। আপোনালোকে ইয়াত বিভিন্ন চাইজত আপোনালোকে ফটো আপোনালোকে বনাব পাৰিব। চাওক ইনষ্টাগ্ৰাম ষ্ট'ৰী, ইনষ্টাগ্ৰাম পোষ্ট, ইনষ্টাগ্ৰাম ৰিলছ, এনেদৰে আপোনালোকে বিভিন্ন ফৰ্মেটত আপোনালোকে ফটোখন বনাব পাৰিব। যিহেতু মই মোৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব বিচাৰোঁ, লগতে ফটোখনৰ বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিব বিচাৰোঁ, গতিকে মই ফটো এডিটিঙত ক্লিক কৰিম। আৰু আপোনালোকে ইয়াত চাওক বিভিন্ন ধৰণৰ আপোনালোকে বিভিন্ন ষ্টাইলত আপোনালোকে ফটো দুখন এডিটিং কৰিব পাৰে। চাওক ইয়াত বিভিন্ন ধৰণৰ ষ্টাইলত আহি গৈছে। চাওক এতিয়া মই ব্লাৰত ক্লিক কৰিম, যিহেতু মোৰ ফটোখন ব্লাৰ আৰু বেকগ্ৰাউণ্ডটো ৰিমুভ কৰি চেঞ্জ কৰিব বিচাৰোঁ। তাৰপৰা মই ব্লাৰত ক্লিক কৰিছোঁ। ব্লাৰত ক্লিক কৰাৰ পিছত এনেদৰে আহিব। চাওক এনেদৰে আহিছে। আপোনালোকে অলপ সময় ৱেইট কৰি দিব। এতিয়া যিহেতু মই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব বিচাৰোঁ, গতিকে মই বেকগ্ৰাউণ্ডত ক্লিক কৰিম। আপোনালোকে বেকগ্ৰাউণ্ডত ক্লিক কৰিব। বেকগ্ৰাউণ্ডত ক্লিক কৰি আপোনালোকে যদি কালাৰ বেকগ্ৰাউণ্ড ৰাখিব বিচাৰে তেন্তে আপোনালোকে কালাৰত ক্লিক কৰি দিব। চাওক ইয়াত কালাৰ বুলি এটা অপশ্যন পাইছে, ইয়াত আপোনালোকে কালাৰত মই ক্লিক কৰি দিব। যিহেতু মই ইমেজ ৰাখিব বিচাৰোঁ, গতিকে মই ইমেজত ক্লিক কৰিম। ইমেজত ক্লিক কৰি আপুনি যিখন বেকগ্ৰাউণ্ড ৰাখিব বিচাৰে সেই বেকগ্ৰাউণ্ডখন আপুনি চিলেক্ট কৰি ল'ব। মই এতিয়া বেকগ্ৰাউণ্ডটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পিছত আপোনাৰ ফটোখন চাওক এডজাষ্ট কৰি দিব অলপ, যাতে আপোনাৰ ফটোখন দেখিবলৈ ভাল হয়। তাৰপৰা আপুনি ধুনীয়াকৈ এডজাষ্ট কৰি দিব। চাওক এনেদৰে সুন্দৰকৈ আপুনি এডজাষ্ট কৰি দিব। এডজাষ্ট কৰি দিব। এডজাষ্ট কৰাৰ পিছত আপুনি ডানটোত আপুনি ক্লিক কৰি দিব। মোৰ এতিয়া এডজাষ্ট হৈ গৈছে। মই এতিয়া ডানত ক্লিক কৰিম। ডানত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক আপোনাৰ বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিবলৈ হ'লে আপোনালোকে এই ব্লাৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। এতিয়া মই মোৰ ফটোখনৰ বেকগ্ৰাউণ্ডটো ব্লাৰ কৰি দিলোঁ। আৰু চাওক আপোনালোকে বিভিন্ন ষ্টাইলত ইয়াতো আপোনালোকে ব্লাৰ কৰিব পাৰিব। চাওক বহুৱা কমাব পাৰিব। যদি বহাই আপোনাৰ বেকগ্ৰাউণ্ডটো বেছি ব্লাৰ হৈ যাব, যদি আপুনি কমাই দিয়ে এনেধৰণৰ হ'ব। চাওক আপোনালোকে নেক্সট আপোনালোকে ফিল্টাৰত ক্লিক কৰিব। ফিল্টাৰত ক্লিক কৰি আপুনি ইয়াত চাওক বিভিন্ন ধৰণৰ ষ্টাইলত আছে। আপুনি যোনটো ভাল লাগে আপোনাৰ সেইটোৱে দি দিব পাৰে। আপোনাৰ যিটো ভাল লাগে আপুনি সেইটোৱে দি দিব। ফিল্টাৰত ক্লিক কৰি আপুনি যিটো ভাল লাগে সেইটোৱে দি দিব পাৰে। এইটো কালাৰ মোৰ ভাল লাগিছে, গতিকে মই এইটো ৰাখি দিছোঁ। এইটো ৰাখি আপুনি ডান কৰি দিব। যোনটো ভাল লাগে সেইটো আপুনি ক্লিক কৰি ডান কৰিব। যদি আপোনালোকে এফেক্ট লগাব বিচাৰে তেন্তে আপোনালোকে এফেক্টত ক্লিক কৰি আপুনি বিভিন্ন ধৰণৰ ইয়াত এফেক্ট আছে, চাওক আপোনালোকে লগাব পাৰে। যিহেতু মই এফেক্ট নলগাওঁ, গতিকে মই বন্ধ কৰি দিছোঁ। বন্ধ কৰি এতিয়া মই ডান কৰি দিম। ডান কৰি দিয়াৰ পিছত আমাৰ ফটোখন প্ৰায় ৰেডিয়ে হৈ গ'ল। চাওক এতিয়া ফটোখন আপোনালোকে কিদৰে ছেভ কৰিব। ছেভ কৰিবলৈ হ'লে আপোনালোকে এক্সপৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব। এক্সপৰ্টত ক্লিক কৰাৰ লগে লগে এনেদৰে আহিব। ইয়াত আপোনালোকে ছেভ টু গেলাৰীত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোখন গেলাৰীত ছেভ হৈ যাব। এনেদৰে অতি সহজে আপোনালোকৰ মোবাইল ফোনতে আপোনালোকে এনেধৰণৰ ফটো এডিটিং কৰিব পাৰিব অতি সহজে। আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়া লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমান আছিলে। ধন্যবাদ। বাই বাই।